ঐ পল্টু, আচ্ছা এটা কথা কচোন। মই কেতিয়াৰ পৰা বা ভাবি আছোঁ, মই ওলাবই পৰা নাছিলোঁ। কবিনে, জানানে তই? সেই মানে আজি 4-5 দিনৰ পৰা মাথা মাৰি আছোঁ, মানে হিচাপটোৱে ওলাব পৰা নাই। ক'ব তই পাৰিবি না পাছত? সেই আৰে মই তোৰ নিচিনা জধা মূৰ্খ নেকি তো নাজানিম। তই হিচাপ কৈয়ে আছা না পাৰোঁ না নাপাৰোঁ। তই কবিহে নকোৱা কৰি আৰু কিতে বাৰে বাৰে ক'বা লাগছ যে নাপাৰবি নেকি। মইতো ভাবোঁ তই নাপাৰবি কে। মোৰ এতিয়া পূৰাই বিশ্বাস আছে তইও নাপাৰবি। মই যদি পাৰা নাই আৰু তই ক'ত পাবি? মই নাপাৰিলে তই পাবি নেকি? নাপাৰিলে পাছত কিন্তু চাবি। আচ্ছা হ'ব দে, তই কত আগত হিচাপ গ নিজে নাজানে আৰু কিলকানি মাৰিব আহিছে মোকে। তই কৈয়ে আছা তো পাৰোঁ না নাপাৰোঁ। কত চাং, কয় 1000ত 1000 হয়। পাই এইবাৰ মছলাটা, নাপাইলে আজি বুজিবি। কয় 1000ত 1000 হয়, তাতে কেনেকা কথা কল? কয় 1000ত 1000 হয়, কয় 1000ত 1000 হয়। তয়ে নাজানিস আৰু মোক ধৰিবা আহিছ। এতিয়া কোনো কথা হয় নেকি? কয় 1000ত 1000 হ'ব, কাই তোৰ ক'বা পাব? দাস পাং তই নাপাবি। তোৰ দম থাকিলেহে, ময়ে যেতিয়া নাই পাৰোঁ আৰু তই পাৰিবি না। কি নাপায় নাপাইছ তোৰ মই ভাবি আছাং। কয় 1000ত 1000 হয়, কয় 5000ত 1000 হয় নেকি? মোৰতো সেইতে ভাবিব লাগছোন, 5000তে হ'ব 1000। এই 5000ত হ'লে 1000 হয়। মূৰ্খ কোনঠেৰ বা আহিছে এতিয়া। 5000ত 1000 হয় নেকি? 6000তহে 1000 হয়। কি অংকে মূৰ্খ এনা কথা ক'বা আহিছে? 5000ত 1000 হয়। স্কুলত কি শিকছ তাহলে? গণিতেই নাপাইছ তই, হিচাপ কৰিবা আহিছ আৰু মোৰে লগত দাদাগিৰি কৰিবা আহি। নহয় কৈছোঁ নহয়, মই যেতিয়া নাপাৰিম এতিয়া তইও নাপাৰিবি। মই তথাপিও পাৰিলোঁ, তইতো একেবাৰে 5000 কৈয়া পাইছ। দে হ'ব দে।